মানে চাইকেলখন আজি ধুম বুলি ভাবি আছোঁ। লেতেৰা হৈছে সেইখিনি ধুই কিনে মই ভাবি আছোঁ কি চাইকেলখন অলপ কিবা এটা মডিফিকেশ্যন দিম, মানে অলপ মডিফাই কৰিব লাগে। কেনেকুৱা মডিফাই কৰিব লাগে আপোনালোকেও কমেণ্টত কওক, আৰু ময়ো যিমানখিনি পাৰোঁ মোৰ হেৰিটো মই কৰিমেই না। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি দুদিনমান পিছত ব্লগটো আৰু এটা দি আছোঁ। মানে চাইকেলখন আজি ধুম বুলি ভাবি আছোঁ। এতিয়া ধুম আৰু পানী চানী ইয়াতে ধুনীয়াকৈ আছে। ইয়াৰ পৰা হেৰি যিটো ছাপ্লাইৰ পানী যিটো আহে, বৰ্তমান বন্ধ হৈ গৈছে, এদিন আহিছিলে আৰু ইয়াত জমা কৰি ৰখা হৈছে। চ' এতিয়া ধুম, আৰু চাইকেলখন ধোৱাৰ কাৰণটো বেলেগ, ধুব নালাগে বুলি শুনিছিলোঁ। চাইকেলখন মানে কিবা হয় যে লোহাৰ না বস্তুটো যে ফ্ৰেমটো, সেইকাৰণে বোলে কিবা প্ৰব্লেম হয়, সেইকাৰণে ধুব নালাগে। কিন্তু ধুই আছোঁ এটা কাৰণত, বহুত লেতেৰা চেতেৰা হৈছে দেখিব পাইছে। টায়াৰৰ কেমেৰাত ইমানো দেখা নাযাব, কিন্তু লেতেৰা হৈছে। সেইখিনি ধুই কিনে মই ভাবি আছোঁ কি চাইকেলখন অলপ কিবা এটা মডিফিকেশ্যন দিম, মানে অলপ মডিফাই কৰিব লাগে। কেনেকুৱা মডিফাই কৰিব লাগে আপোনালোকেও কমেণ্টত কওক, আৰু ময়ো যিমানখিনি পাৰোঁ মোৰ হেৰিটো মই কৰিমেই না মডিফিকেশ্যন। চ' এতিয়া ধোৱা ষ্টাৰ্ট কৰিম, চেম্পুৰে ধুওঁ এতিয়া, তেতিয়াহ'লে আৰু বেছি ভাল হ'ব। তো গাইছ, এতিয়া ধুনীয়াকৈ চেম্পু গুলি থকা হৈছে। এটা চেম্পু লৈছোঁ, বেছি পানী লোৱা নাই, ইমানখিনি লৈছোঁ। ইয়াত গুলি আছোঁ ধুনীয়াকৈ, আৰু এতিয়া মানে চাইকেলখন ধুনীয়াকৈ ঘঁহিম, ফ্ৰেমখন ঘঁহিম, আৰু এইখন লৈছোঁ। এইখন লৈ কি হ'ব, চকাকেইটা ঘঁহিলে মানে ধুনীয়াকৈ হেৰি হ'ব, চাফা হ'ব। তো এইটো বহুত লেতেৰা হৈ আছে, কেমেৰাত দেখা যোৱা নাই ইমানখিনিও, কিন্তু ৰিয়েলত মই গম পাই আছোঁ কেনেকুৱা যে ইয়াত দেখিব পাৰিছে না, এনেকুৱা হৈ গৈছে মানে বস্তুটো। আৰু এইবিলাকো এনেকুৱা বহুত লেতেৰা হৈ আছে চাইকেলখন। বহুত দিনৰ পৰা এনেকৈ চলাই আছোঁ, চাফা একো কৰা নাই। ইয়াতো বহুত লেতেৰা চেতেৰা লাগি আছে, আৰু ফ্ৰেমখনৰ কথাটো ক'বই নালাগে। ইয়াত চাওক, ফ্ৰেমখন এনেকুৱা হেৰি লাগি আছে। ইয়াত চাওক চকাৰ অৱস্থা, সেইকাৰণে এটা ৱাচ দিম এতিয়া, আজি বহুত দিনৰ মূৰত, 6 বছৰ লেতেৰা এইবিলাক বস্তু। চ' এতিয়া ধুনীয়াকৈ চেম্পুখন মানে পানীৰ লগত মিহলাই পিছত আপোনালোকক দেখাই আছোঁ। তো গাইছ, আপোনালোকে এটা কথা ক'বচোন, মানে চেম্পুখন যে লৈ চাইকেল ধুবলৈ, চানচিল্ক এইটো পিংক কালাৰখন হয়, আৰু এটা আছে ব্লেক কালাৰ, কোনখন চাইকেলৰ কাৰণে বা কিবা কিবি ধুবৰ কাৰণে বেষ্ট হয়, মানে অলপ কমেণ্ট এটা কৰি নিশ্চয় জনাবচোন আপোনালোকে গাইছ। তো গাইছ, এতিয়া ধুনীয়াকৈ চাইকেলখনত মানে পানী মাৰি থকা হৈছে। প্ৰথমতে ড্ৰিংখনি চাফা কৰি দিলোঁ, বাকী তো গাইছ, ধুনীয়াকৈ চাইকেলখন ধুই হৈ গ'ল। ইয়াত চাব পাৰে, চাইকেলখন ইয়াত থৈ দিলোঁ ধুনীয়াকৈ, এইটো প্লেটৰ ওপৰত থৈ দিলোঁ। এতিয়া অলপ কেনেকুৱা ধুনীয়া একদম গ্ল'চি এটা কালাৰ আহি গৈছে, ব্লেক কালাৰখিনি ব্লেক, অৰেঞ্জখিনি অৰেঞ্জ, কেনেকুৱা ধুনীয়া এটা লাগিছে। এতিয়া ভাবিছোঁ কি অলপ চাইকেলটো শুকোৱাৰ পিছত অলপ তেল লগাই দিওঁ নেকি, আৰু ঠিক নাই আৰু। চ' এইখিনি আছিল আজিৰ ভিডিঅ'। কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব, লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। বেছি একো দেখুওৱা নহ'ল আজিৰ ব্লগটোত, এইখিনি আছিলে। চ' বাই বাই।